মৰ্নিং গাইজ আজি আপোনালোক সকলোকে মই আমাৰ কলেজত বাৰ্ষিক অধিৱেশন চলি আছে এই বাৰ্ষিক অধিৱেশনৰ আজি অন্তিম তথা শেষৰ দিন বলক আপোনালোকক মই আমাৰ কলেজলৈ লৈ যাওঁ আৰু তাত ৰাতিপুৱা শোভাযাত্ৰা হ'ব শোভাযাত্ৰাৰ কিছুমান দৃশ্য দেখুওৱাৰ লগতে আমাৰ বাৰ্ষিক অধিৱেশন কেনেদৰে অনুষ্ঠিত হ'ল কি হ'ল সকলোবিলাক দেখাই আছোঁ বলক এতিয়া আমি কলেজৰ ফালে আগবাঢ়োঁ। এতিয়া কলেজ আহি পালোঁ আৰু আমি কলেজ আহি পোৱাৰ লগে লগে এতিয়া আমাৰ প্ৰথম কাৰ্যসূচী আছে শোভাযাত্ৰা বলক আপোনালোকৰ লগত মই এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰোঁ আৰু ভিডিঅ'টো আপোনালোকে কণ্টিনিউ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো গাইজ আমাৰ বিদ্যালয়ৰ গেটৰ সন্মুখৰ পৰা আজিৰ এই শোভাযাত্ৰাটো আৰম্ভণি হ'ল আৰু এই আজিৰ এই শোভাযাত্ৰাটোত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কেনেদৰেনো অংশগ্ৰহণ কৰিছে মই আপোনালোকক এটা এটা কৰি সকলোবিলাক দেখাই আছোঁ। আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই শোভাযাত্ৰাত বিভিন্ন ধৰণৰ কালচাৰৰ ড্ৰেছ পৰিধান কৰি সিহঁতে সেই কালচাৰটো এই শোভাযাত্ৰাটোৰ জৰিয়তে দাঙি ধৰিবলৈ চেষ্টা কৰিছে। লগতে মই আপোনালোকক এইটোও দেখাই আছোঁ যে আমাৰ বিদ্যালয়ৰ শোভাযাত্ৰাৰ লগতে বাৰ্ষিক অধিৱেশনৰ আৰু কি কি আছিল গোটেইখিনি মই এই ভিডিঅ'টোতে দেখাই দিম। গোটেই ভিডিঅ'টো আপোনালোকে কণ্টিনিউ প্ৰথমৰ পৰা শেষলৈ চাই থাকক। এতিয়া মই আপোনালোকক দেখাই আছোঁ আহক শোভাযাত্ৰাত তেওঁলোকে কি কি কালচাৰ দাঙি ধৰিবলৈ চেষ্টা কৰিছে। তুমি কি সংস্কৃতি আছা তুমি শৰণীয়া সংস্কৃতি ন এই শৰণীয়া সংস্কৃতি এটা বিশেষ ড্ৰেছ বোলে আহক এতিয়া আমি আগৰ ফালে শৰণীয়া জনগোষ্ঠী বাঘ হয় উৎসৱ আপোনালোকক মই এতিয়া অলপ সন্ধিয়া আগতে মই আপোনালোকক বাঘ হয় উৎসৱ কেনেদৰে কি হয় মই দেখালোৱে সন্ধিয়া আগতে বোলে এতিয়া মই আপোনালোকক অলপ আগৰ পৰা দেখাই আৰু আগতে আৰু বিভিন্ন বেলেগ মই বড়ো সংস্কৃতিৰ এটা মোৰ লগত আজিৰ ভিডিঅ'টো উপভোগ কৰে। আপোনালোকে সকলোৱে জানে অসমত তিনিটা বিহু আছে সেই বিহুৰ ইয়াত বিভিন্ন সাজপাৰবিলাক পিন্ধি বিভিন্ন ধৰণে সকলোৱে ইয়াত সংস্কৃতিটো দাঙি ধৰিবলৈ চেষ্টা কৰিছে আজিৰ এই শোভাযাত্ৰাত। এয়া হ'ল আমাৰ বিহু অনুষ্ঠান ন বিহু এয়া হ'ল বিহু আপোনালোকক সকলোৱে হাই কৰিছে আপোনালোকক মই আৰু আন অনুষ্ঠান দেখাই আছোঁ। আমাৰ এই শোভাযাত্ৰাটো বিদ্যালয় পাবলৈ আৰু বেছি দূৰ বাকী নাই। মই আপোনালোকক এই ভিডিঅ'টোত থুলমূলকৈ শোভাযাত্ৰাটো দেখাবলৈ চেষ্টা কৰিছোঁ কাৰণ গোটেইখিনি দেখালে ভিডিঅ'টো বহুত দীঘল হৈ যায় বাবে। তো গাইজ আমি শোভাযাত্ৰা শেষ কৰি আমি স্কুলৰ গেটৰ ভিতৰত সোমালোঁ আৰু ইমানতে আমাৰ আজিৰ এই শোভাযাত্ৰাটো শেষ হ'ল। ইয়াৰ পিছৰ কাৰ্যসূচীবিলাক মই আপোনালোকক এটা এটা কৰি দেখাই আছোঁ। এতিয়া মই আপোনালোকক আমাৰ বিদ্যালয়ত যোৱাকালি কিছুমান ডেন্স নাটক ভেকশ্যন হৈছে সেইবিলাক মই আপোনালোকক অকণমান স্কিপ আছিল দেখাই দিছোঁ চাই লওক। এয়া চাওক আপোনালোকে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে নাটকত ভাগ লৈছে বা নাটকত সিহঁতে কৰিবলৈ আগ্ৰহী কৰি নাটকবিলাক কৰি আছে। এতিয়া আপোনালোকক ইয়াৰ পিছত মই ডেন্স দেখাই আছোঁ চাই এতিয়া আপোনালোকে চাই লওক ছাত্ৰ ছাত্ৰীসকলে কিদৰে ইয়াত আমাৰ এই বাৰ্ষিক অধিৱেশনত ডেন্স কৰি আছে। ইয়াত ডেন্সৰ প্ৰতিযোগিতাও হৈছিল বহুতো ছাত্ৰ ছাত্ৰী ইয়াত বঁটা পাইছে এতিয়া সেইবিলাক মই আপোনালোকক পিছত দেখাইছোঁ। আগতে আপোনালোকে অলপ ডেন্স চাই লওক।
এতিয়া আপোনালোকে চাই লওক ইয়াত এই ৰাতিপুৱা ভেকচিন প্ৰতিযোগিতাও হৈছিল আৰু ভেকচিন প্ৰতিযোগিতাত বহুতো ছাত্ৰ ছাত্ৰীয়ে বহুতো ভেকচিনত অংশগ্ৰহণ লৈছে মই তাতো আপোনালোকক দুটামান ফটো আৰু আমাৰ অসম ভূমি যিহেতু বিভিন্ন ধৰ্ম বিভিন্ন জাতিৰ মানুহেৰে পৰিপূৰ্ণ সংস্কৃতি উন্নত নহয় অসমৰ অৰ্থনৈতিক অৱস্থাও দিনে দিনে দুৰ্বল হৈ যাব এওঁলোকে মঞ্চত দেখুৱাইছে শিক্ষয়িত্ৰী ডক্তৰ গায়িকা ছাত্ৰ ছাত্ৰী উকিল তো যি ছাত্ৰ ছাত্ৰীয়ে অহা 2023 চনৰ মেট্ৰিক পৰীক্ষাত ষ্টেণ্ড পায় তেতিয়া মই 50,000 উদগনি পুৰস্কাৰ দিম বুলি মই সিদিনা ঘোষণা কৰিছোঁ আজি অধ্যক্ষ কিন্তু ভিডিঅ'টো সকলোৱে চোৱাৰ বাবে ধন্যবাদ যদি এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিবা কমেণ্ট কৰিবা ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰিবা এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষে কাষে বেল আইকনটো দবাই দিবা যদিহে আপোনালোকে ফেচবুকত এই ভিডিঅ'টো চাই আছে তেনেহ'লে এই ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি এটা কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবা ভিডিঅ'টো চাই কেনে লাগিল